Hello everyone, good morning. Welcome back to my YouTube channel. Finally, আমি আহি পাই গ'লোহি হাওৰা ষ্টেচন আহি পাই গৈছোহি। গোটেই ৰাতিটো আহি এতিয়া অন্ত পৰিল। ফাইনেলি পাই গ'লোহি আৰু অলপ টাইমৰ পিছতে আমি ট্ৰেইনৰ পৰা নামিম আৰু আপোনালোকক হাওৰাৰ যিখন ব্ৰিজ হয় সেইখন দেখাম, যিখন বিখ্যাত হাওৰা ব্ৰিজ সকলোৱে হয়তো জানে। আৰু আমি যিহেতু দেখিছোঁ আগতে বাৰু, কিন্তু যিসকলে নাই দেখা মোৰ এই ভিডিঅ'টো চাওক, তেওঁলোকে কলকাতালৈ নহাকৈ ঘৰতে ধুনীয়াকৈ বহি এই হাওৰা ব্ৰিজখনৰ ধুনীয়া মনোমোহা দৃশ্যটো উপভোগ কৰিব পাৰিব। গতিকে ভিডিঅ'টো চাই যদি ভাল পায় আপোনালোকে লগতে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই দিব, যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া যাম আৰু কি বুলি কয় হাওৰা ব্ৰিজ মই দেখাম। গতিকে চাই থাকিব আৰু পূৰা ৰাতি ভিডিঅ' কৰিবলৈ নহ'লে টোপনি গ'লোঁ, সেইটো কাৰণে মই এতিয়া দেখাম। পূৰা মানুহ ইয়াত ভিৰ। আৰু এইখনেই হৈছে বিখ্যাত হাওৰা ব্ৰিজখন। এই ব্ৰিজখনৰ বিষয়ে জানিবলৈ পোৱা মতে ইয়াৰ এটা মূৰত পৰা আনটো মূৰতেহে খুঁটা ব্যৱহাৰ কৰা হৈছে, ইয়াৰ মাজত কোনো ধৰণৰ খুঁটা ব্যৱহাৰ কৰা হোৱা নাই। আৰু আমি ইয়াৰ তলেৰেই গৈ আছোঁ আমি থকা জেগাডোখৰলৈ। গতিকে আপোনালোকে চাই থাকক, ব্ৰিজৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ আপোনালোকক মই লৈ গৈ আছোঁ। উঠিলোঁ বাছত, এতিয়া পামগৈ আৰু 40 মিনিট লাগিব আৰু পাই থাকোঁ ৰুম পাই। ৰুমৰ কি মানে ৰুমটো নতুনকৈ লোৱা আছে, তাত গৈ আকৌ ৰুমৰ বস্তু বাহিনী কিনিবগৈ লাগিব। গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে, পূৰা সম্পূৰ্ণ দেখুৱাই থাকিব। আৰু এইখন হৈছে AC বাছ আৰু ইয়াত মাত্ৰ ভাড়া 20 টকা, এজনৰ 20 টকা। যিহেতু AC আছে কাৰণে 20 টকা, দুজনৰ হ'ব 40 টকা। আৰু এই ব্ৰিজখনৰ ভিতৰেই আমি যাম আমি থকা জেগাডোখৰলৈ, আৰু লগতে আপোনালোকে গংগা নদীও দেখা পাব। গতিকে সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু সকলোৱে এনজয় কৰক। আৰু এইখন হৈছে গংগা নদী, পবিত্ৰ গংগা নদী। গংগা নদীত হেনো বোলে গা ধুলে খুবেই ভাল হয়। বহুত দূৰৰ মানুহ আহি গংগা নদীত গা ধুই যায়হি। আৰু যদি কেনেবাকৈ বসন্তই দেখা দিয়ে গাত, এই পানী ব্যৱহাৰ কৰিলেও ভাল বুলি কোৱা শুনো। খুবেই পবিত্ৰ এখন নদী হয়, মইতো বাৰু দেখিছোঁ। গতিকে যোনে দেখা নাই তেওঁলোকক মই এই ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিছোঁ। গতিকে আপোনালোকে জনাব কেনেকুৱা লাগিছে আপোনালোকৰ চাই। মই ৰুম আহি পাই গ'লোহি আৰু এতিয়া মোৰ হাজবেণ্ডৰ লগৰ এজন মানে ইয়াতে আছিলে, আছে মানে বৰ্তমান আৰু আগৰ চিনাকি। এতিয়া তেহেঁতৰ ৰুমত আমি মানে য'ত ৰুম লৈছোঁ তলৰ ৰুমত আছে, আৰু এতিয়া তেওঁলোকৰ ঘৰতে ভাত খাবলৈ মাতিছে ৰুমতে। আৰু আমি এতিয়া ৰুমৰ বস্তু যিহেতু কিনা নাই, সন্ধিয়াকৈ যাম বজাৰলৈ, বজাৰৰ পৰা বস্তু বাহিনী কিনিমগৈ, কিনি মেলি কি কৰিম আৰু সেইখিনি। এতিয়া কিন্তু এহেঁতি ক'লে যে ইয়াতে ভাত খাবৰ কাৰণে, সেইকাৰণে আহিছোঁ। আৰু পূজা বাইদেউ ডাইলগ তেল মাৰিবৰ কাৰণে হেৰি কৰি আছে। পূজা হাই বুলি কৈ দিয়া। আমি আগতে একেলগে চিনাকি ন। ৰমেশ দা হাই বুলি কৈ দিয়ক। ৰমেশ দা দোকানৰ ভিডিঅ' দেখাই আছে। এতিয়া আমি ভাত খাম আৰু এয়া পূজাই বনাইছে ডিম, বিলাহী এনেকৈ বনাব। ভোক লাগিছে আমাৰ, সেইকাৰণে সোনকালে জল্দি কিবা কিবি বনাই দিছে।
আৰু এতিয়া ভাত হৈ গৈছে, তেনেহ'লে আমি খাই লওঁ। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকৰ চাই কেনে লাগিল জনাব কমেণ্টত, আৰু মোৰ চেনেলত যিসকল নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰি দি মোক আগুৱাই যোৱাত সহায় কৰিব।